নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোক সকলোকে মোৰ আজিৰ এই নতুন ভিডিঅ'টোলৈ। এইটো ভিডিঅ'ত মই আপোনালোকলৈ আগবঢ়াই লৈ আনিছোঁ আপকামিং নাৰ্ছিং এণ্ট্ৰেন্স এক্সাম বা অন্যান্য যিবিলাক কম্পিটিটিভ এক্সাম আহি আছে সেইবিলাক এক্সামত প্ৰয়োজন হোৱাকৈ মই ছায়েন্সৰ বায়'লজিৰ যিটো টপিক আছে ভিটামিন, ইয়াৰ পৰা আহিব পৰা কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যনছ মই আপোনালোকলৈ বাছি লৈ আনিছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে যথেষ্টখিনি লাভান্বিত হ'ব। যদি ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক কৰিবলৈ নাপাহৰিব। কিবা যদি ছাজেশ্যন আছে তেনেহ'লে সেয়া মোক কমেণ্ট বক্সত জনাব পাৰে। আৰু যদি ফাৰ্ষ্ট টাইম মোৰ চেনেলটোলৈ ভিজিট কৰিছে তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে ব'লকচোন আজিৰ ভিডিঅ'টি আমি আৰম্ভ কৰোঁ। প্ৰথমটো প্ৰশ্ন হৈছে, হুইচ অফ দ্য ফলোয়িং ডাজ নট গিভ আছ এনাৰ্জি? তলত দিয়া কোনবিধে আমাৰ শৰীৰত শক্তিৰ যোগান নধৰে বুলি প্ৰশ্ন সুধিছে। অপশ্যন দিয়া হৈছে ভিটামিন, ফেট আৰু কাৰ্বহাইড্ৰেট। তো আমি সকলোৱে জানো যে ফেট, চৰ্বি আৰু কাৰ্বহাইড্ৰেটে আমাৰ শৰীৰত শক্তিৰ যোগান ধৰে। তো নিদিয়াৰ ভিতৰত আছে ভিটামিন। ভিটামিনে আমাৰ শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায়। ভিটামিন হৈছে সেইবিলাক জৈৱিক যৌগ যাক নেকি মানৱ শৰীৰত একেবাৰে ন্যূনতম মাত্ৰাত প্ৰয়োজন হয়। স্বাস্থ্য আৰু শৰীৰৰ কাৰ্যক্ষমতা বজাই ৰাখিবৰ বাবে প্ৰতিবিধ ভিটামিনৰ ভূমিকা বেলেগ বেলেগ থাকে। তো আমাৰ দেহত টোটেল 13 বিধ ভিটামিনৰ প্ৰয়োজন হয় আৰু সেই বিষয়ে মই আপোনালোকক নেক্সট কৈ আছোঁ। এতিয়া আমি দ্বিতীয়টো কুৱেশ্যন চাওঁ বলক। কুৱেশ্যন নম্বৰ 2, ভিটামিন এণ্ড মিনাৰেল আৰ হেল্পফুল ফৰ হুইচ অফ দ্য ফলোয়িং? ভিটামিন আৰু খনিজ পদাৰ্থ আমাৰ দেহত কিহৰ কাৰণে প্ৰয়োজন হয়? প্ৰপাৰ ব্ৰেথিং অৰ্থাৎ প্ৰপাৰ শ্বাস প্ৰশ্বাসৰ কাৰণে, নে প্ৰপাৰ চুৱেটিং ঘামৰ কাৰণে, নে কেৰি আউট মেটাবলিক ৰিয়েকশ্যন ইন আৱাৰ বডি? মেটাবলিক ৰিয়েকশ্যনবিলাক প্ৰচেছ কৰাত আমাৰ ভিটামিন আৰু মিনাৰেলৰ প্ৰয়োজন হয়নি বুলি সুধিছে। তো অপশ্যন নম্বৰ চি, মেটাবলিক ৰিয়েকশ্যনটো কেৰি আউট কৰাই হৈছে ভিটামিন আৰু মিনাৰেলৰ এটা মেইন ফাংচন। মেটাবলিক ৰিয়েকশ্যন হৈছে যাৰ দ্বাৰা নেকি খাদ্যবিলাকক শক্তিলৈ ৰূপান্তৰ কৰা হয়, তাকে মেটাবলিক ৰিয়েকশ্যন হিচাপে জনা যায়। কুৱেশ্যন নম্বৰ 3, হুইচ অফ দ্য ফলোয়িং প্ৰভাইড আছ কুইক এনাৰ্জি? কুইক এনাৰ্জি অৰ্থাৎ তৎকাল শক্তি কিহে প্ৰদান কৰে? কাৰ্বহাইড্ৰেট নে আপোনালোকৰ ফেট নে প্ৰ'টিন? তো কাৰ্বহাইড্ৰেটে আমাৰ শৰীৰত তৎক্ষণাত আপোনাক শক্তি প্ৰদান কৰে, ঠিক আছে। তো কাৰ্বহাইড্ৰেটৰ এটা ভাল ৰিচ'ৰ্চ হৈছে ভাত, ঠিক আছে। তো অপশ্যন নম্বৰ এ হ'ব কাৰেক্ট আনচাৰ। কুৱেশ্যন নম্বৰ 4, হুইচ অফ দিজ লাইফ প্ৰচেছ প্ৰভাইড আছ উইথ এনাৰ্জি? তলত কোনবিধে আমাৰ শৰীৰত জীৱন প্ৰক্ৰিয়াই শক্তি প্ৰদান কৰে বুলি কোৱা হৈছে? অপশ্যন নম্বৰ এ আছে ডাইজেশ্যন অৰ্থাৎ হজম, নে ৰেছপাইৰেশ্যন নে শ্বাস প্ৰশ্বাস, নে অপশ্যন নম্বৰ চি ৰিপ্ৰডাকশ্যন নে প্ৰজনন, ঠিক আছে। আৰু অপশ্যন নম্বৰ ডি আছে বথ, এ এণ্ড বি। তো শক্তি প্ৰদান কৰিব আমাক ডাইজেশ্যন অৰ্থাৎ খাদ্য হজম হ'লেহে আমি দেহত শক্তি পাম, আৰু ৰেছপাইৰেশ্যন অৰ্থাৎ উশাহ নিশাহ ল'লেহে অক্সিজেনৰ পৰা আমি দেহত শক্তি পাম, ঠিক আছে। তো ইয়াত আমাৰ শুদ্ধ উত্তৰটো হ'ব বথ, এ এণ্ড বি ইজ দ্য কাৰেক্ট আনচাৰ। নেক্সট কুৱেশ্যন নম্বৰ 5, হুইচ অফ দ্য ফলোয়িং এলাউজ এক্সচেঞ্জ অফ গেছেছ? তলৰ কোনটোৱে গেছৰ বিনিময়ৰ অনুমতি দিয়ে? ৰেছপাইৰেশ্যন, শ্বাস প্ৰশ্বাস, নে ডাইজেশ্যন হজম, নে এক্সক্ৰিয়েশ্যন অৰ্থাৎ নিষ্কাশন? তো অপশ্যন নম্বৰ এ হ'ব কাৰেক্ট আনচাৰ, ৰেছপাইৰেশ্যন, ঠিক আছে। উশাহ লোৱা আৰু এৰাতেই আমাৰ গেছৰ বিনিময় ঘটে, ঠিক আছে। অক্সিজেন আমি ইনহেল কৰোঁ আৰু কাৰ্বহাইড্ৰেট আমি উশাহত এৰি দিওঁ। কুৱেশ্যন নম্বৰ 6, হুইচ অফ দ্য ফলোয়িং ইজ অলছ' ন'ন এজ বডি বিল্ডিং ফুড? শৰীৰ গঠনৰ আহাৰ হিচাপে কিহক জনা যায়? ফেট নে প্ৰ'টিন নে ভিটামিন? তো বডি বিল্ডিং ফুড হিচাপে প্ৰ'টিনক জনা যায়। যিহেতু জিম মাৰিব যোৱা ল'ৰাবিলাকে প্ৰ'টিন শ্বেক তেওঁলোকে গ্ৰহণ কৰে, তো সেইকাৰণে এটা এক্সাম্পল হিচাপে আমি ল'বলৈ পাৰোঁ। তো প্ৰ'টিনে হৈছে বডি বিল্ডিং ফুড, ঠিক আছে। প্ৰ'টিন আমি যিমানে শৰীৰত গ্ৰহণ কৰিম আমাৰ দেহৰ গ্ৰ'থ সিমানেই বাঢ়ি যাব। প্ৰ'টিনৰ আমি যদি উদাহৰণ ল'বলৈ যাওঁ তেনেহ'লে কণী হৈছে এটা ভাল উৎস। কুৱেশ্যন নম্বৰ 7, হুইচ ভিটামিন ইজ সলিউবল ইন ৱাটাৰ? অৰ্থাৎ পানীত মিশ্ৰণ কোনটো ভিটামিন হয় বুলি প্ৰশ্ন সুধিছে। ভিটামিন ডি নে ভিটামিন চি নে ভিটামিন ই? তো ভিটামিন চি, ঠিক আছে, যাক নেকি আমি এস্কৰ্বিক এচিড হিচাপেও জানো। ইয়াৰ জেনেৰিক নেম হৈছে এস্কৰ্বিক এচিড। তো
তো ভিটামিন চি হৈছে পানীত মিহলি যায় আৰু ইয়াৰ সকলোতকৈ ৰিচাৰ্চ চ'ৰ্চ হিচাপে যদি আমি চাবলৈ যাওঁ তেনেহ'লে সেয়া হৈছে যিবিলাক চাইট্ৰাছ অৰ্থাৎ টেঙা জাতীয় ফল থাকে সেইবিলাকত আমি ভিটামিন চি পাওঁ ঠিক আছে আৰু ভিটামিন চিৰ অভাৱত মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হৈছে যে ভিটামিন চিৰ অভাৱত কি ৰোগ হয় তো সেয়া হৈছে স্কাৰ্ভি ৰোগ হয় Next, question number 8. Which of the following is the richest source of vitamin C? Same প্ৰশ্ন কৰিছে যে ভিটামিন চিৰ সকলোতকৈ ভাল উৎস হিচাপে কাক ল'বলৈ পৰা যায় অপশ্যন দিয়া হৈছে লেমন কাউ মিল্ক নে পটেটো তো আপোনালোকৰ ৰিচাৰ্চ চ'ৰ্চ অফ ভিটামিন চি হিচাপে আমি লেমন ঠিক আছে চাইট্ৰাছ জাতীয় ফল মই অলৰেডি কৈছোঁৱেই তো সেইবিলাকত ভিটামিন চি পোৱা যায় আলুটো ভিটামিন চি পোৱা যায় কিন্তু একেবাৰে কম মাত্ৰাত আৰু কাউ মিল্ক অৰ্থাৎ গাখীৰত আমি ভিটামিন এ ভিটামিন ডি আৰু ভিটামিন এ ভিটামিন বি এণ্ড ভিটামিন ডি এইকেইটা আমি গাখীৰত পাওঁ Question number 9. Which among the following vitamin plays an essential role in vision? অৰ্থাৎ দৃষ্টিশক্তিত কোনটো ভিটামিনে অপৰিহাৰ্য ভূমিকা পালন কৰে অপশ্যন দিয়া হৈছে ভিটামিন চি ভিটামিন B1 এণ্ড ভিটামিন এ তো দৃষ্টিশক্তিত আমাৰ ভিটামিন এ এটা ভাল এছেঞ্চিয়েল ৰোল প্লে কৰে কাৰণ ভিটামিন এৰ অভাৱত আমাৰ যি কুকুৰিকণা ৰোগ হয় নাইট ব্লাইণ্ডনেছ সেইটো বেমাৰ হয় ঠিক আছে আৰু ভিটামিন এ আমি গাখীৰত পাওঁ ভিটামিন এৰ যিটো এটা জেনেৰিক নেম হৈছে সেয়া হৈছে ৰেটিনল ঠিক আছে ভিটামিন এৰ আন এটা নাম হৈছে ৰেটিনল আৰু ভিটামিন B1 বা বি যেটো আপোনালোকৰ কি বুলি কয় জেনেৰিক নেম হৈছে সেয়া হৈছে থিয়ামিন এইবিলাক আপোনালোকৰ এক্সামত আহিব ভিটামিন বিৰ জেনেৰিক নেম হৈছে থিয়ামিন আৰু ভিটামিন বিৰ অভাৱত বেৰি ৰোগ হয় Next, question number 10. Which water-soluble vitamin found in various foods, including liver, milk, eggs, and fish, help to keep your body's blood and nerve cells healthy? তো প্ৰশ্নটোত সুধিছে যে কোন ভিটামিনে আমাৰ দেহৰ তেজ আৰু স্নায়ু কোষক সুস্থ কৰি ৰাখে আৰু সেই ভিটামিনবিলাক ক'ত পোৱা যায় বুলি কৈছে লিভাৰ গাখীৰ কণী আৰু মাছত পোৱা যায় বুলি কৈছে ঠিক আছে তো ওয়াটাৰ সলিউবল ভিটামিন থাকে এটা হৈছে আপোনালোকৰ ভিটামিন সি আৰু ভিটামিন B12 ভিটামিন এ ওয়াটাৰ সলিউবল নহয় তো এইটো অপচন আপোনালোকৰ ভুল হ'ব বাকি থাকিলে ভিটামিন সি এণ্ড ভিটামিন B12 তো ভিটামিন সি পোৱা যায় যিবিলাক সাইট্ৰাছ জাতীয় ফল হয় তাত থাকে তো ভিটামিন সি টো ভুল হ'ব তো ভিটামিন B12 যাক নেকি জেনেৰিক নেম হৈছে কোবালামিন COBALAMIN এইবিলাক জেনেৰিক নেম এক্সামত আহিবই তো মনত থৈ ল'ব ভিটামিন B12 হৰ জেনেৰিক নেম হৈছে কোবালামিন ঠিক আছে তো ভিটামিন B12 হে আমাৰ শৰীৰৰ যি স্নায়ু কোষ আৰু তেজ আছে সেইবিলাকক সুস্থ কৰি ৰাখে Question number 11 Which of the following vitamins influences iron absorption আমাৰ দেহত আইৰণ শোষণ কৰাত কোনবিধ ভিটামিনে হেল্প কৰে অপচন দিয়া হৈছে ভিটামিন সি ভিটামিন বি আৰু ভিটামিন কে তো আপোনালোকৰ যি আইৰণ এবজৰ্পচনত সহায় কৰে ভিটামিন সি অৰ্থাৎ অপচন নম্বৰ এ টো হ'ব কাৰেক্ট আনসাৰ ভিটামিন সি জেনেৰিক নেম আছিলে এসকৰ্বিক এসিড ভিটামিন বি আছিলে আপোনালোকৰ থিয়ামিন ঠিক আছে ভিটামিন বি আছে থিয়ামিন আৰু কে ভিটামিনৰ তিনটা নাম আছে সেইখিনি মই আপোনালোকক নেক্সট কৈ আছো Now question number 12 Which of the following vitamins helps our body to use calcium for bones and teeth কোন ভিটামিনে আমাৰ দেহত হাড় আৰু দাঁতৰ বাবে ক্যালসিয়াম ব্যৱহাৰ কৰাত সহায় কৰে অপচন দিয়া হৈছে ভিটামিন বি ভিটামিন এ আৰু ভিটামিন ডি তো আমাক ভিটামিন ডি এ ক্যালসিয়ামৰ কাৰণে আৰু দাঁত আৰু হাড়ৰ ক্যালসিয়াম ব্যৱহাৰ কৰাত সহায় কৰে ঠিক আছে তেতিয়াহে আমাৰ হাড় আৰু দাঁত ষ্ট্ৰং হৈ থাকিব আৰু ভিটামিন ডিৰ জেনেৰিক নেম হৈছে ক্যালচিফেৰল ঠিক আছে ক্যালচিফেৰল তাৰ পাছত নেক্সট কোৱেশ্চন নম্বৰ 13 Which vitamins are present in milk গাখীৰত কোনবিলাক ভিটামিন থাকে অপচন দিয়া হৈছে আপোনালোকক A C D নে C D E নে A B D তো গাখীৰত আমাৰ ভিটামিন A ভিটামিন B আৰু ভিটামিন D থাকে তাৰ পাছত নেক্সট কোৱেশ্চন নম্বৰ 14 The leaves have a green pigment called dash fill in the blanks কৰিব লাগিব আপোনালোকে
which help leaves to capture the energy from the sunlight কুৱেশ্যনটোত কৈছে যে আপোনালোকৰ পাতত যি সেউজীয়া ৰংটো থাকে যিয়ে নেকি গছৰ কাৰণে খানা বনোৱাত হেল্প কৰে তো সেই পিগমেণ্টটো কি বুলি জনা যায় অপশ্যন দিয়া হৈছে আপোনালোকৰ ক্লেডোফিল নে ক্ল'ৰ'ফিল নে জেন্থোফিল তো সকলোৱে জানো যে গ্ৰীণ পিগমেণ্টটোৰ নাম হৈছে ক্ল'ৰ'ফিল অপশ্যন নম্বৰ বি হ'ব কাৰেক্ট আনচাৰ আৰু আজিৰ লাষ্ট কুৱেশ্যন ফ্ৰম হুইচ অফ দ্য ফলোয়িং চ'ৰ্চেছ ডাজ দ্য ব্ৰেইন গেট এনাৰ্জি আমাৰ মগজুৱে শক্তি ক'ৰ পৰা পায় নিউক্লিক এচিড নে ফেটি এচিড নে গ্লুক'জ তো সেয়া হৈছে গ্লুক'জ অপশ্যন নম্বৰ চিটো হ'ব কাৰেক্ট আনচাৰ চ' গাইজ আজিলৈ ইমানেই যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে প্লিজ লাইক কৰিব কিবা ছাজেশ্যন থাকিলে সেয়া কমেণ্ট বক্সত জনাব ধন্যবাদ